নমস্কাৰ মুখ্যমন্ত্ৰী মহোদয় আপোনাক মই এটা প্ৰত্যাহ্বান জনাব খুজিছোঁ মোৰ প্ৰত্যাহ্বানটো আশা কৰোঁ আপুনি গ্ৰহণ কৰিব আপুনি হিতাধিকাৰীক যি ধৰণৰ সা সুবিধা প্ৰদান কৰিছে সেইটোত আমাৰ সন্মতি আছে আপুনি 32 লাখ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় যোগেদি প্ৰতি মাহে 1250 টকাকৈ দিব খুজিছে সেইটোত ক'ব লগা একো নাই কিন্তু মোৰ ক'ব লগা কথাটো হ'ল যে অসমৰ এই যিসকল মহিলাক আপুনি অৰুণোদয় প্ৰদান কৰিছে সেই পৰিমাণটো বৃদ্ধি কৰক 1250 টকা কিয় আপুনি 3000 টকালৈ বৃদ্ধি কৰক লগতে মোৰ প্ৰত্যাহ্বানটো হ'ল যদি আপুনি পাৰে তেতিয়া হলে আপুনি ঋণ লোৱাটো বন্ধ কৰক আপুনি ঋণৰ বোজা প্ৰতিদিনেই লৈ আছে অসমৰ মানুহৰ ওপৰত আপুনি ঋণ দি আছে আৰু আপুনি হয়তো আপোনাৰ কেগৰ যিবিলাক প্ৰতিবেদন সেই প্ৰতিবেদনসমূহ আপুনি হয়তো ভালকৈ পৰ্যালোচনা কৰা নাই বা যিসকলে প্ৰতিবেদন পঢ়ি আপোনাক দিহা পৰামৰ্শ দিব লাগিছিল তেওঁলোকে ভালকৈ হয়তো দিহা পৰামৰ্শ দিয়া নাই কেগৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে এই যে মাহে মাহে আপুনি ঋণ লৈ আছে হাজাৰ হাজাৰ কোটি টকা যে আপুনি ঋণ লৈ আছে এই ঋণে অসমৰ উন্নয়নত সাংঘাতিক ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব কাৰণ এই ঋণসমূহৰ যি সুদৰ হাৰ মাত্ৰাধিক আৰু দীঘলীয়া সুদৰ হাৰ কেইবা বছৰ ধৰি পেলাই দিব লাগিব সৰকাৰ সলনি হলে আপুনি হয়তো ভাবিছে আপুনি পৰৱৰ্তী সময়ত আৰু মুখ্যমন্ত্ৰী হৈ নাথাকিব সেইবাবে আপুনি এনে ধৰণৰ ঋণ লৈ আপুনি মানুহক বিলাব বিচাৰিছে কিন্তু আমাৰ কথাটো হ'ল আপুনি নতুনকৈ ৰাজহ সৃষ্টিৰ কোনো ধৰণৰ কাম কৰিব পৰা নাই আপুনি যে হিতাধিকাৰীক এই ধৰণৰ মাহে প্ৰায় 450 কোটি টকাকৈ যে আপুনি টকা ব্যৱহাৰ কৰি যে আপুনি অৰুণোদয় আঁচনি ৰূপায়ণ কৰিব লগা হৈছে এইটো আপোনাৰ চৰম ব্যৰ্থতা মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ আপুনি ঋণ নোলোৱাকৈ আপুনি অৰুণোদয় দি পেলাই দেখাওক আপুনি এই মাহৰ পৰা ঋণ লোৱাটো বন্ধ কৰি আপুনি দেখাওক আপুনি ৰাইজৰ মূৰত ঋণ দি সেই টকাৰে আপুনি ৰাইজক অৰুণোদয় দিছে হয়নে নহয় মুখ্যমন্ত্ৰী মহোদয় আপুনি বিত্তমন্ত্ৰী হৈ থাকোঁতে যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ আছিল আপুনি এখন সংবাদমেল অনুষ্ঠিত কৰি কৈছিল যে তৰুণ গগৈ চৰকাৰে 10,000 কোটি টকা ঋণৰ বোজা মানুহৰ মূৰত দিলে এতিয়া আৰু আমি চৰকাৰ চলাবলৈ সাংঘাতিক ধৰণৰ অসুবিধাত পৰিছোঁ এই ঋণ নমৰালৈকে কোনো কেন্দ্ৰীয় চৰকাৰে কোনো উৎসৰ পৰা আমি আৰু নতুনকৈ ঋণ ল'ব নোৱাৰিম এতিয়া আপোনাৰ ঋণৰ পৰিমাণ কিমান মুখ্যমন্ত্ৰী মহোদয় 1,70,000 কোটি টকাতকৈও বেছি ক'ত 10,000 কোটি টকা আৰু ক'ত 1,70,000 কোটি টকা আপুনি ঋণগ্ৰস্ত কৰিছে অসমৰ মানুহক ভীতিগ্ৰস্ত কৰিছে আপুনি সুশাসনৰ নামত আপুনি ৰাইজৰ শাসনৰ নামত আপুনি আচলতে ৰজাৰ দৰে নিজে মানুহ শাসন কৰিছে এই কথাবিলাক ৰাইজে চাই আছে ৰাইজৰ আপুনি মুখ বন্ধ কৰিছে বাক স্বাধীনতা মানুহৰ নোহোৱা কৰি দিছে কোনোবাই ন্যায় বিচাৰি গ'লে জুবিন গাৰ্গৰ ন্যায় বিচাৰি যোৱা লোকক আপুনি 24 ঘণ্টা প্ৰায় 24 ঘণ্টা সময় আপুনি লকআপত ভৰাই ডিটেইন কৰি থয় কোনো কাৰণ নোহোৱাকৈ আপুনি বিনা কাৰণত বহু মানুহক আপুনি গ্ৰেপ্তাৰ কৰিছে কবিতা লিখা মানুহক আপুনি গ্ৰেপ্তাৰ কৰি জেললৈ পঠায় কিন্তু যিবিলাক মানুহে সঁচাকৈ অসমখন লুটিপুটি খাইছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত শ্যামকানু মহন্তহঁতৰ দৰে মানুহে অসমখন লুটিপুটি খাইছে সেইসকল মানুহক কিন্তু আপুনি ইমান দিন লুটিপুটি খাবলৈ দিলে ইয়াৰ ৰহস্য কি মুখ্যমন্ত্ৰী মহোদয় মই আপোনাক পুনৰ প্ৰত্যাহ্বান জনাইছোঁ এই মাহৰ পৰা অক্টোবৰ মাহৰ পৰা আপুনি ঋণ নোলোৱাকৈ চৰকাৰ চলোৱাই দেখাওক